ওম শান্তি 6 ছেপ্টেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ এই পঢ়া হৈছে উপাৰ্জনৰ উৎস। এই পঢ়াৰ দ্বাৰা 21 জন্মৰ কাৰণে উপাৰ্জনৰ বন্দোবস্ত হৈ যায়। প্ৰশ্ন: মুক্তিধামলৈ যোৱাটো উপাৰ্জন নে লোকচান? উত্তৰ: ভক্তসকলৰ কাৰণে এইটো উপাৰ্জন, কিয়নো আধা কল্পৰ পৰা শান্তি বুলি শান্তি বিচাৰি আহিছে। বহুত পৰিশ্ৰমৰ পাছতো শান্তি নাপালে এতিয়া পিতাৰ দ্বাৰা শান্তি পায়, অৰ্থাৎ মুক্তিধামলৈ যায়। সেয়েহে এয়াও আধা কল্পৰ পৰিশ্ৰমৰ ফল হৈ গ'ল, সেইকাৰণে ইয়াকো উপাৰ্জন বুলি কোৱা হ'ব, লোকচান নহয়। তোমালোক সন্তানসকলতো জীৱন মুক্তিত যোৱাৰ পুৰুষাৰ্থ কৰা। তোমালোকৰ বুদ্ধিত এতিয়া গোটেই বিশ্বৰ ইতিহাস ভূগোল নাচি আছে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই পতিত সৃষ্টিৰ পৰা বেহদৰ বৈৰাগী হৈ আত্মাক পবিত্ৰ কৰি তুলিবলৈ পুৰা পুৰুষাৰ্থ কৰিব লাগে। এজন পিতাৰ আকৰ্ষণতেই থাকিব লাগে। 2. জ্ঞানৰ ধাৰণাৰে নিজৰ বেটাৰী ভৰপূৰ কৰিব লাগে। জ্ঞান ৰত্নৰে নিজক ধনৱান কৰি তুলিব লাগে। এতিয়া উপাৰ্জনৰ সময়, সেয়েহে লোকচান হোৱাৰ পৰা নিজক ৰক্ষা কৰিব লাগে। বৰদান: জ্ঞান ৰত্ন ধাৰণ কৰি ব্যৰ্থ সমাপ্ত কৰোঁতা পবিত্ৰ হংস হোৱা। পবিত্ৰ হংসৰ দুটা বিশেষত্ব আছে। এটা হৈছে জ্ঞান ৰত্ন গ্ৰহণ কৰা, আৰু দ্বিতীয়টো হৈছে নিৰ্ণয় শক্তিৰে গাখীৰ আৰু পানীক পৃথক কৰা। গাখীৰ আৰু পানীৰ অৰ্থ হৈছে সমৰ্থ আৰু ব্যৰ্থৰ নিৰ্ণয়। ব্যৰ্থক পানীৰ সমান বুলি কোৱা হয় আৰু সমৰ্থক গাখীৰৰ সমান। গতিকে ব্যৰ্থ সমাপ্ত কৰা অৰ্থাৎ পবিত্ৰ হংস হোৱা। সকলো সময়ত বুদ্ধিত জ্ঞান ৰত্ন নিগৰি থাকিলে, মনন চলি থাকিলে, তেতিয়া ৰত্নৰে ভৰপূৰ হৈ যাবা। শ্লোগান: সদায় নিজৰ শ্ৰেষ্ঠ পদমৰ্যাদাত স্থিত হৈ বিৰোধ সমাপ্ত কৰোঁতাজনেই বিজয়ী আত্মা। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। ইচ্ছা মাত্ৰম অবিদ্যা অৰ্থাৎ সম্পূৰ্ণ শক্তিশালী বীজৰূপ স্থিতি। যেতিয়া মাষ্টৰ বীজৰূপ হোৱা, তেতিয়া পাতবোৰক প্ৰাপ্তি কৰাব পাৰা। অনেক ভক্ত আত্মাৰূপী পাত, যি শুকাই গৈছে, জৈ পৰি গৈছে, সেইবোৰক পুনৰাই নিজৰ বীজৰূপ স্থিতিৰে শক্তিসমূহৰ দান আৰু সৰ্বপ্ৰাপ্তি কৰাবৰ বাবে তোমালোকৰ ইচ্ছা মাত্ৰম অবিদ্যাৰ স্থিতিৰ প্ৰয়োজন। ওম শান্তি।